এই ভিডিঅ'টো অকল ৱৰ্ল্ড ৰেকৰ্ডলৈ যোৱাখিনিৰ কাৰণেহে, বাকী এজন দুজনে গম পাব আৰু তাৰ বাহিৰে বাকীখিনিয়ে ঘেণ্টাও বুজি নাপায়। এতিয়া ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা অহাৰ পিছত ল'ৰা ছোৱালীবোৰৰ কাণত কি বাজি আছে? ঐ এইটো ক'ত আছ ধুলীয়া আদৰ ইয়াৰ পৰা আৰু আপোনাৰ লাইনটো কি হৈছে? এইটো চিধা নহয় কিয়? আৰু চালি তই ক'ত আছ ইয়াত? তোৰ লাইন ক'ত? ঢুলীয়াসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, তেওঁলোকে ঢোলসমূহ টংটঙাই নাথাকিব। আৰু তোৰ বেষ্ট ক'ত যা তাত দি আছে ৰঞ্জিত দা মই কৈ লওঁ, এক মিনিট মাইকটো অফ কৰি দিয়ক, বাকী মাইকটো অফ কৰি দিয়ক। মানুহখিনি কি হৈছে? ৰঞ্জিত দা এক মিনিট অদৰকাৰীকে থকাখিনি যাব লাগে। পানী বটলখিনি এইখিনি কোনাই দিলে? ফিল্ডৰ মাষ্টাৰ ট্ৰেইনাৰসমূহ মাজে মাজে সোমাই দিয়ক, মাজে মাজে আপোনালোক। ছাতি তলত টকা এই ৰ'ব 1 মিনিট মই কৈ ল'ম। ছাতি তলত টকা অতিথিসকল আপোনালোক গেলাইলৈ উঠি দিয়ক 1 মিনিট কথা এক কওঁ ইয়াতে। 1 2 3 নম্বৰ গেলাৰীত কি হৈছে? লাইনটো মিলোৱা নাই কেলে? 1 2 3 নম্বৰ গেলাৰী লাইনটো মিলোৱা নাই কেলে? আপোনালোকে লাইন মিলক। 9 নম্বৰ গেলাই ভাই 1 মিনিট 1 নম্বৰ জোনত কোন আছিলে? 1 নম্বৰ জোনত কোন আছিলে? 2 3 ইয়াত ল'ৰা নাই নেকি? ইয়াত থকা 9 নম্বৰ গেলাই লাভ ক'ত গ'ল?